দ্ৰুতগতিত বৃদ্ধি পাইছে ইব'লা সংক্ৰমণ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য ক্ষেত্ৰত উদ্বেগ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ সতৰ্কবাণী ইব'লা অতি সংক্ৰামক আৰু প্ৰাণঘাতী ৰোগ সীমান্ত অঞ্চলত কঠোৰ কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা পৰিস্থিতিৰ ওপৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সতৰ্কতা আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰি দ্ৰুতগতিত বৃদ্ধি পাইছে ইব'লা ভাইৰাছ সংক্ৰমণ শেহতীয়াকৈ কেইদিনমানত কেইবাখনো অঞ্চলত নতুনকৈ সংক্ৰমিত ৰোগীৰ সংখ্যা হঠাতে বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে স্বাস্থ্য বিশেষজ্ঞসকলে এই পৰিস্থিতিক গুৰুত্ব সহকাৰে লৈ তৎকালীন সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে ইব'লা অতি সংক্ৰামক আৰু প্ৰাণঘাতী ৰোগ হোৱাৰ বাবে সময়মতে ইয়াৰ চিনাক্তকৰণ আইচলেশ্যন আৰু চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় ৰোগটো মূলতঃ সংক্ৰমিত হয় ব্যক্তিৰ ৰক্ত ঘাম বমি অথবা দেহৰ সংস্পৰ্শৰ জৰিয়তে কেইবাখনো অঞ্চলত হঠাতে বৃদ্ধি পাইছে নতুন ৰোগীৰ সংখ্যা স্বাস্থ্য বিভাগে জনসাধাৰণক অযথা আতংকিত নহবলৈ আহ্বান জনাইছে সাৱধানতা অৱলম্বন কৰিবলৈ জোৰ দিছে জ্বৰ মূৰৰ বিষ দেহৰ দুৰ্বলতা অথবা বমি বা ৰক্তক্ষৰণ আদি লক্ষণ দেখা দিলেই তৎক্ষণাত নিকটৱৰ্তী চিকিৎসালয়ত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে একে সময়তে সীমান্ত অঞ্চলসমূহত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা অতি কঠোৰ কৰা হৈছে চিকিৎসা বিশেষজ্ঞসকলৰ মতে সচেতনতা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য নিৰ্দেশনা মানি চলিলেহে ইব'লাৰ দৰে সংক্ৰমিত ৰোগক ৰোধ কৰিব পৰা যাব বুলি কোৱা হৈছে পৰিস্থিতিৰ ওপৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাসমূহে সতৰ্ক দৃষ্টিৰে নজৰ ৰাখিছে আৰু আগন্তুক দিনত অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 আসাম ডেইলি